নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ এটা বিগ ব্ৰেকিং নিউজ আজি 5 জুলাই আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব মাজ আকাশত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা পুনৰ মাজ আকাশত বিমান বিকল হৈ পৰিছে তেলৰ ট্যাঙ্ক শীঘ্ৰতাৰে খালী হোৱাৰ সংকেত আৰু দিল্লীৰ পৰা ডুবাইলৈ গৈ আছিল সেই বিশেষ বিমানখন আমি জনাই আছো এই ডাঙৰ খবৰটো পুনৰ স্পাইজেটৰ বিমান এখন মাজ আকাশতে বিকল হোৱাৰ খবৰ আহি পৰিছে যাত্ৰীৰ সৈতে থকা বিমানখনত দেখা দিয়ে বিজুতি লগে লগে জৰুৰীকালীন অৱতৰণ কৰিব লগা হৈছে বিমানখন আজি পুৱাৰ ভাগত সংঘটিত হৈছে এই ঘটনা দিল্লীৰ পৰা ডুবাইলৈ গৈ আছিল স্পাইজেটৰ সেই বিশেষ বিমানখন পাছে বিমানখনত কাৰিকৰী ত্ৰুটিৰ বাবে বিমানখনে জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হৈছে স্পাইজেটৰ বিমানে পাকিস্তানৰ কৰাচীত জৰুৰী অৱতৰণ কৰিব লগা হৈছে সদৰি কৰা অনুসৰি বিমানখনত থকা সকলো যাত্ৰী বৰ্তমানে সুৰক্ষিত অৱস্থাত আছে বিমানখনে আজি পুৱা 8 বজাত দিল্লী বিমানবন্দৰৰ পৰা উৰা মাৰিছিল আৰু স্থানীয় সময় অনুসৰি পুৱা 9:50 ডুবাইত অৱতৰণ কৰাৰ কথা আছিল কিন্তু ইয়াৰ ঠিক পিছতেই ঘটিছে সেই ডাঙৰ অঘটন মাজ আকাশতে বিমানখনৰ বিজুতিয়ে দেখা দিছে বিমানখনৰ তেলৰ টেংকি অতি ক্ষীপ্ৰতাৰে শেষ হৈ গৈছিল যাৰ বাবে শংকিত হৈছিল বিমানখনৰ পাইলট আৰু লগে লগে বিমানখন গন্তব্যস্থানলৈ গৈ পোৱাৰ পূৰ্বেই পাকিস্তানত জৰুৰীকালীনভাৱে অৱতৰণ কৰা হৈছিল